এয়া দেখিছে আপোনালোকে বান্দৰৰ ধেমালি আৰু হৰিণ এয়া হৰিণ দেখিছে আপোনালোকে সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাই লৈ আহিছোঁ মোৰ আন এটি ভিডিঅ' আজিৰ ভিডিঅ'ত আপোনালোকে এয়া দেখা পাইছে চিৰিয়াখানা কিয়নো চিৰিয়াখানা আমাৰ চোৱা আধৰুৱা হৈ আছিলে আৰু সেইবাবে তিনিটা খণ্ড কৰা হৈছে আগৰ দুটা খণ্ড ইতিমধ্যে মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ হয়তো নিশ্চয় চাইছে আপোনালোকে আৰু কিছু অংশ ৰৈ গৈছিলে আৰু সেইখিনি লৈ মই আজি আপোনালোকৰ মাজলৈ পুনৰবাৰ আহিছোঁ এয়া আপোনালোকে দেখা পাইছে চিৰিয়াখানাৰ জন্তুবোৰ আকৌ মই এটা এটাকৈ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ এয়া হৈছে হৰিণ ধুনীয়াকৈ ঘূৰি ফুৰিছে দেখিছেনে ইমান ধুনীয়াকৈ ঘাঁহ বন খাই ঘূৰি ফুৰিছে আৰু এনেকৈ যে ইমান ধুনীয়াকৈ ঘূৰি ফুৰে চিকাৰীয়ে চিকাৰ কৰি বাৰু কাৰপাত মাৰি দিবলৈ কেনেকৈ মন যায় অকণো বেয়া নালাগেনে এটা জীৱ এনেকৈ মাৰিবলৈ সঁচাকৈ বহুত বেয়া লাগে দেই আৰু এতিয়া এইফালে যাওঁ আহকচোন ওপৰলৈ কি আছে চাওঁ এইফালে ওপৰত বাঘ আছে গতিকে আহকচোন চাওঁ বাঘ হয়তো ওচৰৰ পৰা কেতিয়াও দেখাই নাই নহয় জানো আৰু চাবলৈ সাহসো নাই বাঘ ওচৰৰ পৰা ইয়াতে দেখিম বাঘে কি কৰি আছে বা বহুতো মানুহ গোট খাই আছে বাঘ চাবৰ বাবে এইয়া বহুত দূৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ দেখা পায় নে নাপায় আপোনালোকে নাজানো অৱশ্যে মই নিজে দেখা পোৱা নাই কাৰণ বাঘটো এতিয়া টোপনি মাৰি আছে বোলে মই দেখা পাইছোঁ সৰু সৰুকৈ অকণমান বহুত দূৰত শুই আছে গতিকে দেখা পাব অকণমান দিগদাৰ হৈছে আপোনালোকে হয়তো ধৰিব পৰা নাই চাগে বাঘ চালোঁ আৰু এয়া হৈছে ভালুক কলা ভালুক ইয়াতে আছে কেইটা এটা দুটা তিনিটা দেখা পাইছোঁ আৰু ভালুকৰ ঘৰ নিশ্চয় এয়া দেখিছে ভালুকৰ ঘৰ বনাই দিছে ভালুকৰ ঘৰ এয়া ভালুক দেখিলোঁ এইফালে আকৌ যাওঁ এইফালে আকৌ ওপৰলৈ উঠি গ'লোঁ সঁচাকৈ ৰাস্তাবোৰ কিন্তু বহুত ধুনীয়া নহয়নে সেউজীয়া ইমান ধুনীয়া সেউজীয়া তাৰ মাজে মাজে ৰাস্তাবোৰ খুব ভাল লাগিছে আহি সঁচাকৈ মোৰ ভাল লাগিছে আৰু আপোনালোকো আহিব কেতিয়াবা ভাল লাগিব এইফালে অলপ দূৰ গৈ থাকোঁ চাওঁ এইফালে কি আছে মাজে মাজে ফুল কিছুমান আছে নয়নতৰা ফুল আছে সোণাৰু ফুল আছে আৰু সেই দৃশ্যবোৰো সঁচাকৈ অতি মনোমোহা এইয়া নয়নতৰা ফুল ফুলি আছিলে বগা নয়নতৰা জংঘলৰ মাজে মাজে গৈ আছোঁ আৰু কি পাওঁ নাজানো আগলৈ আৰু কি আছে এইফালে এটা অলপ দীঘলীয়া ৰাস্তা গৈ থাকোঁচোন বাৰু চাওঁ কি দেখা পাওঁ এইফালে আছে এইটো কাৰ ঘৰ গম পাইছেনে এইটো সিংহৰ ঘৰ এই তিনিটা সিংহ দেখিছে শুই আছে তিনিটা আছে শুই থকা নাই আছে আৰু কিন্তু সেয়া দেখিছে একদম ভয় লগা দেই ওচৰত বহুত ভয় লগা যাবলৈ আপোনালোকক জুম কৰি দেখুৱাইছোঁ এইফালে এয়া সিংহৰ ঘৰ এইটো দুটা ঘৰ ধুনীয়াকৈ সিহঁতে আৰাম কৰি আছে এতিয়া গতিকে সিহঁতক নুজুকাওঁ বাৰু জুকাবলৈ মানাও আছে গতিকে দূৰৰ পৰা চালোঁ আপোনালোকক দেখুৱালোঁ আৰু এতিয়া আহি এইখিনি পাইছোঁহি এইখিনিত এটা জিৰণি কোঠা আছে ইয়াতে অকণমান বহিব পাৰিলে ভাল আছিলে ভাবিছিলোঁ আৰু সোণাৰু ফুলবোৰ ধুনীয়াকৈ ফুলি সৰি আছে ভাল লাগিছে চাওঁ ইয়াতে অলপ বহিব পাৰোঁ নেকি বহিব আহিলোঁ পিছে এটা বস্তু দেখিলোঁ চাব দেই আপোনালোককো দেখুৱাম এইখিনিতে এটা বিছা ঘূৰি ফুৰিছে
এতিয়া সেইফালে আহিলোঁ, দেখিলোঁ গঁড়। এয়া গঁড় দেখিছোঁ, চাওঁ গঁড়, আমিও চাওঁ, ময়ো চাওঁ, আপোনালোককো দেখুৱাওঁ। বহুত দূৰত আছে গঁড় দেখিলোঁ। ইফালে ইমানেই আছিলে আৰু গৈ থাকোঁ আগলৈ এইটো ৰাস্তাৰে। আৰু নিশ্চয় দেখিবলৈ পাম, কি দেখিবলৈ পাম এইবাৰ? গঁড়বোৰ এইয়া বহুত দূৰত আছে ইফালৰ পৰা। সিফালৰ পৰা উঠালে হয়তো ওচৰতে দেখা পাব, গতিকে মই জুম কৰি দেখুৱাইছোঁ আপোনালোকক। ইয়াতে 3টা গঁড় আছে। এইয়া দেখিছেনে? আগতে বাৰু ওচৰৰ পৰা এনেকৈ কেতিয়াবা দেখিছিলেনে? যদি কাজিৰঙা গৈছিলে তেতিয়াহ'লেতো নিশ্চয় দেখিছে। মই বাৰু কাজিৰঙা নাই যোৱা, দেখা নাই তেনেকৈ ওচৰৰ পৰা। আজি দেখিছোঁ ওচৰৰ পৰা আৰু আপোনালোককো দেখুৱাইছোঁ, চাব। আৰু যদিহে আহিছে চিৰিয়াখানালৈ তেতিয়াহ'লেতো ভাল কথাই, দেখিছে ওচৰৰ পৰা জন্তুবোৰ। যদি নাই আহা তেতিয়াহ'লে আহিব। এইফালে ইয়াতে কি আছে চাই লওঁ। ইয়াতো হৰিণবোৰ আছে, হৰিণ ৰাখিছে। এয়া এয়া হৈছে ফুটুকী হৰিণ। ফুটুকী হৰিণ আছে ইয়াতে। এইয়া ফুটুকী হৰিণ। ফুটুকী হৰিণৰ এটা জাক আছে বাৰু, অলপ সৰহকৈ আছে। এইবোৰ আৰু চাই গৈ থাকোঁ। এইফালে অলপ কেম্পাছটো ডাঙৰ হয়, হৰিণ আছে ভালেখিনি। এইবোৰ দেখিছেনে? কাষতে এটা পুখুৰী আছে। এতিয়া এইফালে বান্দৰ দেই, বান্দৰে একদম পূৰা খেলি আছে, মানে খেলাই আছে। খাবলৈ বিস্কুট দিছে। চাওকচোন বান্দৰবোৰে সঁচাকৈ মানুহৰ ওপৰত এই জন্তুবোৰে ইমান আশা কৰে নহয়নে? বান্দৰৰ খেল। এয়া বান্দৰৰ দেখা পালোঁ আমি। আৰু এইফালে সোণাৰু ফুল ধুনীয়াকৈ ফুলি আছে। বহু কেইজোপা কেম্পাছৰ ভিতৰত সোণাৰু ফুল ফুলি আছে। আৰু এতিয়া এইফালে যাওঁ, কি আছে চাওঁ। এইফালে এই জংঘলৰ মাজত হয়তো কিবা আছে, গতিকে এইফালে এটা পাক মাৰি যাওঁ, কেনেকুৱা কি আছে চাওঁ। কিন্তু তেনেকৈ একো দূৰৰ পৰা ধৰিব পৰা নাই। এই গছজোপাৰ কাষতে এটা চৰাই দেখিছোঁ ক'লাকে, কিন্তু এইটো কি হয় মই ধৰিব পৰা নাই বাৰু। এইটো সম্ভৱ ইমু চৰাই হয় নেকি? হয়, ইমু হয়। ওচৰৰ পৰা অকণমান চাওঁ, জুম কৰি দেখুৱাইছোঁ। হয়, ইমু চৰাই হয় এইটো। আৰু ইয়াতে এটাই দেখা পাইছোঁ আৰু বিশেষকৈ একো দেখা পোৱা নাই বাৰু। এতিয়া এইফালে আছে ঘৰিয়াল। আহকচোন ঘৰিয়াল চাবলৈ যাওঁ। ঘৰিয়াল নিশ্চয় দেখিছে। ইয়াতে ওচৰৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যদিহে দেখা পাওঁ বা ওলাই আছে তেতিয়াহে আপোনালোককো দেখুৱাব পাৰিম, ময়ো চাব পাৰিম। কিন্তু যদি পানীৰ তলত সোমাই আছে তেতিয়াহ'লেতো কোনোপধ্যে মই দেখুৱাব নোৱাৰিম। হয়তো পানীৰ তলতে সোমাই আছে চাগে। এইয়া দেখিছেনে? মই এতিয়ালৈকে মোৰ চকুত পৰা নাই, ময়ো দেখা নাই বাৰু। চাই গৈ থাকোঁ, হয়তো দেখা পাব পাৰোঁ। গম নাপায় আছে। আচ্ছা, ক'ত আছে? জুম কৰিছোঁ। সেইয়া দেখিছেনে? পানীৰ তলেদি অলপকৈ বগাই গৈ আছে, অকণমান গৈ আছে। ইয়া
ধৰিব পাৰিছেনে নাই আপোনালোকে নাজানো, মই ধৰিব পাৰিছোঁ। পানীৰ তলত গৈ আছে এটা, আৰু দেখা পোৱা নাই বাৰু। আগতে চাগে ইমান হা এইফালে আহিলোঁ। এই তিনিটা দেখিছে, তিনিটা, এটা দুটা তিনিটা পানীৰ পৰা উঠি আহি শুই আছে। জুম কৰি দেখুৱাইছোঁ আপোনালোকক। এনেকুৱা সময়ত আহিছোঁ মানে জন্তুবোৰ বেছিভাগেই চবেই জিৰণি লৈ আছে। একমাত্ৰ বান্দৰখিনিয়ে অলপ চিঞৰি আছিলে বাৰু, বাকী জন্তুবোৰে ধুনীয়াকৈ নিজে আৰাম কৰি আছে। গতিকে তেনেকৈ দেখুৱাব নোৱাৰিলোঁ। আৰু এইবোৰ চৰাই, এইফালে গোটেই হাবি জংঘল, পুখুৰীৰ মাজত, পানীৰ মাজত ধুনীয়াকৈ গা ধুই আছে চৰাইবোৰে। এতিয়া আৰু কি চাম, কোনফালে যাম বাৰু। অজগৰ সাপ, এতিয়া সাপৰ ওচৰ পাইছোঁহি দেই। সাপ মোৰ আটাইতকৈ ভয় লগা বস্তু। মই বেছি সময় সাপ চাই থাকিব নোৱাৰোঁ, তথাপিও আহিছোঁ বাৰু সাহস গোটাই। আপোনালোক যিহেতু আছেই, আপোনালোকক দেখুৱাব লাগিব। গতিকে চাওঁ আহক। সাপৰ ঘৰ এইটো চকৰি ফেটি, মোৰ বহুত ভয় লাগে, তথাপিও ভিডিঅ' বনাইছোঁ বাৰু। এইটো দেখিছেনে? ইছ ৰাম, বহুত ভয় লগা বস্তুটোৱেই হৈছে মোৰ সাপ, চকৰি ফেটি দেখিলে। আৰু এতিয়া এইফালে চাওঁ কি আছে। এইটো হৈছে সাপৰ ঘৰ। ইয়াতে সাপ নাই, মানে ক'ৰবাত সোমাই আছে চাগে। আছে এইটো ওপৰত দেখিছেনে? একদম ওপৰত কি ধুনীয়াকৈ শুই আছে। মাই গড, বহুত ভয় লগা। মই চকু মুদি দিছোঁ দেই। আপোনালোকে চকু মেলি আছে নে মুদি আছে নাজানো, মোৰ কিন্তু বহুত ভয় লাগে। হৈ গ'ল, আৰু সাপ চাব নোৱাৰোঁ আৰু দেই। এতিয়া যাওঁ, ওলাই যাওঁ এইফালে। বতৰটো অকণমান বেয়া কৰি আহিছে, গতিকে আমি বেছি সময় আৰু থাকিব নোৱাৰিম ইয়াতে। ধুনীয়াকৈ ৰ'দ দি আছিলে, হঠাতে বতৰটো ক'লা কৰি আহিছে, ডাৱৰীয়া কৰি আহিছে। এয়া চাওকচোন। গতিকে বৰষুণ দিব যেন লাগিছে, হয়তো দিব চাগে। আমি জল্দি ওলাই যাওঁ আৰু এইফালে চাওঁ কি আছে। বিশেষ এতিয়ালৈকে একো দেখা পোৱা নাই, আৰু যিহেতু বতৰটো একদম বেয়া কৰি আহিছে, আমি ঘৰমুৱা হৈছোঁ আৰু। এইফালে হয়তো আৰু চাবলগীয়া নাই, গতিকে ঘৰলৈকে যাওঁ আৰু, নহয় জানো? এইফালে দীঘলকৈ ৰাস্তা, এইফালে গৈ আছোঁ মানে এতিয়া বতৰটো বেয়া হৈ আহিছে আৰু বৰষুণো পৰিছে টুপ টুপ। গতিকে আমি বেছি সময় থাকিব নোৱাৰিম, সেইবাবে ওলাইছোঁ আৰু ইয়াৰ পৰা। বৰষুণ অলপমান আহিছেই, আমি ইয়াতে সোমাই দিওঁ, ইয়াতে ঘৰটোতে সোমাই দিওঁ। পিছত বাৰু দেখা যাব কি হয়। বৰষুণ অলপ আহিছেই, ইয়াতে ৰ'লোঁ। এতিয়া চাওক, বৰষুণ পূৰা দবাপিটা বৰষুণ আহি গৈছে, আৰু আমি সকলোবোৰ ইয়াতে ৰৈ দিছোঁ। অলপ সময় ৰ'বই লাগিব। এতিয়া বৰষুণ চাই সকলোৱে ৰৈ আছোঁ। হঠাতে কেনেকৈ বৰষুণ আহি গ'ল দেখিছেনে? একেবাৰে নাছিলে বৰষুণ, ধুনীয়া ৰ'দ দি আছিলে। এতিয়া বৰষুণ চাই সকলোৱে কেমেৰা ভিডিঅ' কৰাত ব্যস্ত। কি কৰিব আৰু, নহয় জানো? অপেক্ষা কৰি আছোঁ বৰষুণটো এৰাবলৈ। বৰষুণটো এৰিলেই যাম আৰু। ইমান সময় বৰষুণ দিয়ে, এতিয়া হঠাতে দবাপিটা বৰষুণ, হঠাতে ৰ'দ, আচৰিত। বৰষুণ কমিলে, এতিয়া ওলাই আহিছোঁ। বৰষুণ পৰিলে পৰিৱেশটো আৰু পৰিষ্কাৰ হৈ যায়, নহয় জানো? চাওকচোন, এতিয়া পৰিৱেশটো ইমান ধুনীয়া লাগিছে।
পাতবোৰ পৰিষ্কাৰ হৈ গৈছে, গছৰ পাতবোৰ বৰষুণ পৰি আৰু ধুনীয়া সেউজীয়া লাগিছে। লগতে গোটেই পৰিৱেশটো আৰু যেন সুন্দৰ হৈ পৰিছে, পৰিষ্কাৰ হৈ পৰিছে, সেইকাৰণে আৰু বেছি ভাল লাগিছে। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে আৰু চিৰিয়াখানা আপোনালোকক দেখুৱালোঁ, কেনেকুৱা পালে জনাব। আৰু যদি আপুনি চিৰিয়াখানা চাবলৈ অহা নাই তেতিয়াহ'লে ভিডিঅ'টো অকণ ভালকৈ চাই ল'ব। আৰু দুটা এপিছ'ড কৰিছোঁ, দুটা ভিডিঅ' আপোনালোকলৈ ইতিমধ্যে আগবঢ়াইছোঁ। সেই দুটা যদি চোৱা নাই তেতিয়াহ'লে চাব। পাৰ্ট 1 পাৰ্ট 2 বুলি আছে, এইটো পাৰ্ট 3 হয়। গতিকে আৰু আহিছে যদি তেতিয়াতো ভালেই কথা, যদি নাই অহা তেতিয়াহ'লে আহিবলৈ চেষ্টা কৰিব, এবাৰ চাব, ভাল লাগিব। আৰু মোৰ ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব। লগতে আৰু যদি বেছি ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ ভিডিঅ'সমূহ চাই থাকিব বিচাৰে, পাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইমানেই আছিলে। আশা কৰোঁ মই পুনৰ আপোনালোকৰ মাজলৈ আকৌ আহিব পাৰিম এটা নতুন ভিডিঅ' লৈ। তেতিয়ালৈকে সকলোৱে আশা কৰিছোঁ ভগৱানৰ ওচৰত ভালে থাকিব, নহয় জানো। আৰু সময় পালে মোৰ ভিডিঅ'সমূহ চাব, লাইক এটা মাৰিব, কমেণ্ট এটা কৰিব, ভাল লাগিব মোৰো অকণমান আগবাঢ়ি যাবলৈ, নহয় জানো। গতিকে আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকৰ মাজৰ পৰা ইমানতে মই আজি বিদায় লৈছোঁ। ধন্যবাদ থাকিল সকলোলৈকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আকৌ এবাৰ বহুত বহুত ধন্যবাদ।